পুণ্যৰণ্যৰ মাজে মাধৱৰ নাম সিংহ প্ৰকাশ কৰয় আতি বৰে যাৰ ধ্বনি শুনি ভয়ে মহাপাপ হস্তি ছয় পলায়াতি ত্ৰাসত লৰে সৰল অৰ্থ পুণ্যৰূপ অৰণ্যৰ মাজত অৰ্থাৎ নিত্য সুকৃতি সাত্তত শাস্ত্ৰাদিত মাধৱ নামৰূপ সিংহ অতিদৰ্পে বিৰাজ কৰিছে আৰু সেই নামৰূপ সিংহৰ স্বৰূপ শুনি মহাপাপৰূপ হস্তিসমূহে মহাভয়ে দশদিশে পলাই যায়। গুৰুপ্ৰসাদ এই ঘোষাটিত শ্ৰী ভগৱানৰ নামৰ শক্তিৰ বিষয়ে ব্যাখ্যা কৰি কৈছে যে ভক্তিশাস্ত্ৰৰূপ অৰণ্যত শ্ৰীকৃষ্ণৰ নামৰূপ সিংহ বিৰাজ কৰিছে, যাৰ গৰ্জনত অৰ্থাৎ যি নামৰ ধ্বনিত পাপৰূপ মহাবলী হস্তিসমূহ পৰ্যন্ত পলাই যায়। ভগৱানৰ নামৰ অসীম শক্তি, যাৰ প্ৰভাৱত পাপ, উপপাপ, অতিপাপ, পাপ বীজ আৰু পাপ বাসনা সমূলঞ্চে নিৰ্মূল হয়। কীৰ্তনত হৰিৰ নামে পাপৰ আলো উভাৰয় অৰ্থাৎ হৰিনামে পাপৰ বীজ পৰ্যন্ত নষ্ট কৰে বুলি উল্লেখ আছে। নামৰ অপৰিমিত শক্তি ঘোষাত অন্যত্ৰ কৈছে আপোন নামক বহুতৰ কৰি নিজ সৰ্বশক্তি দিয়া অৰ্থাৎ শ্ৰী ভগৱানে তেওঁৰ নিজ নামত সমস্ত শক্তি প্ৰদান কৰিছে, নামৰ মাহাত্ম্য বৃদ্ধি কৰিছে। কীৰ্তনত পাতক শুকান বন হৰিনাম হুতাখন ক্ষণেকতে দহি কৰে চন্ন প্ৰলয়বহ্নিও শুকান কেঁচা সকলোকে পুৰি ছাই কৰাৰ দৰে হৰিনাম মহাশক্তিমান প্ৰমত্ত সিংহস্বৰূপ, য'ত সেই হৰিনামৰ শ্ৰৱণ কীৰ্তন হৈ থাকে তাৰ চৌদিশৰ পৰা পাপৰূপ হস্তিসমূহ পলায়ন কৰে। যদিও ভকতে পাপ বিনাশৰ কাৰণে ঈশ্বৰৰ নাম নলয়, একমাত্ৰ ভগৱানৰ প্ৰীতিৰ কাৰণেহে নাম লয়, তথাপি নামৰ স্বৰূপ শক্তিয়ে নাম শ্ৰৱণ কীৰ্তনকাৰীৰ অশেষ জন্মৰ পাপ বিনষ্ট কৰে। অগ্নি জ্বলাই দিয়া মাত্ৰেই তৃণসমূহ পুৰিবলৈ ধৰে, সেই তৃণ পুৰিবলৈ অগ্নিক প্ৰাৰ্থনা কৰিব নালাগে। সেইদৰে ভকতে পাপ বিনাশৰ কাৰণে নামক প্ৰাৰ্থনা কৰিব নালাগে। নামৰ নিজ শক্তিয়েই জীৱৰ আজন্মৰ পাপ বিনাশ কৰে। নামৰ শক্তিস্বৰূপ প্ৰমত্ত সিংহৰ গৰ্জনত পাপ হস্তিসমূহ অতি ভয়ত পলাই যায়। এই ৰূপকৰ দ্বাৰা নামৰ শক্তি বৰ্ণাই ঘোষাটিৰ প্ৰধান উদ্দেশ্য। আপুনি আপোন বন্ধু, আপুনি আপোন শত্ৰু, আপুনি আপোন ৰাখে মাৰে, হৰিকণ বজিনৰে আপুনি হয় নষ্ট, হৰি ভজি আপোনাক তাৰে। সৰলাৰ্থ নিজেই নিজৰ বন্ধু আৰু নিজেই নিজৰ শত্ৰু অৰ্থাৎ নিজেই নিজৰ পুৰুষাকাৰ আৰু যত্নৰ দ্বাৰা ঈশ্বৰৰ সেৱা পূজাৰ দ্বাৰা নিজ আত্মাৰ সদ্গতি কৰিলে তেওঁ নিজে নিজৰ বন্ধু হৈ গ'ল আৰু ইহকাল পৰকালৰ বাবে নিজকে ৰক্ষা কৰিলে। কিন্তু যিজনে আপোন পুৰুষাকাৰ যত্ন চেষ্টা
আৰু হৰিভজনৰ অভাৱত নিজেই নিজ আত্মাৰ অধোগতি আনয়ন কৰে, তেওঁ নিজেই নিজৰ শত্ৰু হয় আৰু নিজৰে সৰ্বনাশ কৰে। গুৰুপ্ৰসাদ। এই ঘোষাটিত হৰিভজনকাৰী আত্মা উদ্ধাৰকাৰীসকলক নিজকেই নিজৰ বন্ধু বুলি কোৱা হৈছে আৰু হৰিভজন বিমুখসকলক নিজ আত্মাৰ অধোগতি আনয়নৰ কাৰণে নিজকেই নিজৰ আত্মঘাতী শত্ৰু বুলি কৈছে। জীৱ স্বতন্ত্ৰ নে পৰতন্ত্ৰ? জীৱ যদি স্বতন্ত্ৰ হয় তেনেহ'লে নিজ কৃতকৰ্মৰ কাৰণে, নিজ ভাল বেয়াৰ কাৰণে জীৱে নিজে দায়ী হ'ব লাগে। সেইকাৰণে ঘোষাত আপুনি বন্ধু আৰু আপুনি শত্ৰু বুলি কৈছে। আকৌ জীৱ যদি পৰতন্ত্ৰ হয় তেন্তে পাপ পুণ্য শুভাশুভ কৰ্মৰ বাবে জীৱ নিজে দায়ী হ'ব নোৱাৰে। জীৱৰ দুবিধ আমিত্ব আছে, এবিধ কেঁচা আৰু আনবিধ পকা। কেঁচা আমিত্বৰ প্ৰভাৱযুক্ত অহমিকা ভাৱ লৈ জীৱে পাপ পুণ্য যি কৰ্ম কৰে সেই কৰ্মৰ ফলৰ বাবে জীৱে নিশ্চয় দায়ী হয়। কিন্তু যিসকলে ভগৱানত আত্মসমৰ্পণ কৰি নিজকেই সম্পূৰ্ণৰূপে ভগৱানত বিক্ৰী কৰি দিছে, তেওঁলোকৰ পাপ পুণ্য শুভাশুভ কৰ্মফলৰ দায়িত্ব নিজৰ ওপৰত থকাৰ কোনো কাৰণ থাকিব নোৱাৰে। এয়েই পকা আমিত্ব। যিজনে এই পকা আমিত্ব লৈ শ্ৰীহৰি ভজন কৰি আত্মাৰ উদ্ধাৰ কৰিলে, তেওঁৱেই নিজ আত্মাৰ নিজেই বন্ধু হ'ল, আপুনি আপোনো মিত্ৰ হ'ল। আকৌ যিজনে কেঁচা আমিত্ব অহমিকা ভাৱ লৈ পৰমেশ্বৰত আশ্ৰয় নলয়, অৰ্থাৎ শ্ৰীহৰি বিমুখ হৈ নিজ আত্মাৰ অধোগতি আনয়ন কৰিলে, তেওঁ নিজেই নিজৰ শত্ৰু হৈ পৰিল আৰু নিজৰ সৰ্বনাশ কৰিলে। বন্ধন আৰু মুক্তিৰ ক্ষেত্ৰত ভালেখিনি যে নিজৰ ওপৰত নিৰ্ভৰ কৰে সেই কথা উল্লেখ কৰি জীৱজগতক সাৱধান কৰি দিয়াই এই ঘোষাটিৰ মূল উদ্দেশ্য।